আপুনি আপোনাৰ ঘৰখন বাস্তু হিচাপত বনালে আৰু ঘৰৰ ইণ্টেৰিয়ৰবোৰো বাস্তুমতে কৰিলে, কিন্তু আপোনাৰ ঘৰৰ মেইন এন্ট্ৰিটো বাস্তুমতে কৰিলে জানো? মানে আপোনাৰ ঘৰৰ মূল দুৱাৰখনৰ কথা কৈছোঁ। যদি কৰা নাই তেন্তে শুনক। বাস্তুমতে ঘৰৰ মূল দুৱাৰখন কি কালাৰ কৰিলে শুভ বা কি কালাৰ কৰা হ'ব লাগে? যদি আপোনাৰ ঘৰৰ সন্মুখ ভাগটো পূবমুখী হয়, মানে ইষ্ট ফেচিং ঘৰত ব্ৰাউন কালাৰ কৰা হ'ব লাগে। যদি আপোনাৰ ঘৰৰ সন্মুখ ভাগটো সাউথ ফেচিং হয়, তেনেহলে আপুনি পিংক বা অৰেঞ্জ কালাৰ কৰিব পাৰে। ৱেষ্ট ফেচিং ঘৰত হোৱাইট কালাৰ কৰিব পাৰে, নৰ্থ ফেচিং ঘৰত ব্লু কালাৰ কৰিব পাৰে, আৰু যদি আপোনাৰ ঘৰখন নৰ্থ ইষ্ট ফেচিং হয় তেনেহলে গ্ৰীণ কালাৰ কৰিলে শুভ। যদি সাউথ ৱেষ্ট ফেচিং হয় তেনেহলে য়েলো কালাৰ কৰিলে আটাইতকৈ শুভ। ইনফৰমেশ্যনখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনাৰ আপোনজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও এই সকলোবিলাক জানিব পাৰে।